বিটিআৰ শান্তি চুক্তি 2020 চনৰ 27 জানুৱাৰী আজিৰ দিনত সম্পন্ন হৈছিল আৰু ইয়াত আমাৰ ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু আমাৰ জাতীয় সংগঠন এফচিউ লগতে 4টা এনডিপি ফেকশন আৰু ইউবিপিও ইয়াত চুক্তি স্বাক্ষৰিত হৈছিল। আমাৰ কাৰণে এটা ঐতিহাসিক দিন আৰু বড়োসকলে ইতিমধ্যে 3টা ৰাজনৈতিক চুক্তি সম্পন্ন কৰিলে। এটা হ'ল বিএসি 1983 চনত, তাৰপিছত বিটিচি চুক্তি 2003 চনত আৰু যিটো হৈ গ'ল 2020 চনৰ 27 জানুৱাৰী। আজি আমি ক'ব লাগিব যে চুক্তি 6 বছৰ হৈ গ'ল, কিন্তু আমি জনামতে আজিৰ দিনত কিছুমান দফাবিলাক এতিয়াও কাৰ্যকৰী হোৱা নাই আৰু কিছুমান দফা এনেকুৱা আছে যে আমাৰ দিল্লীৰ পৰা ডাইৰেক্ট তেওঁলোকে পাৰে কামটো কৰিবৰ কাৰণে আৰু কিছুমান আমাৰ দিছপুৰৰ পৰা পাৰে, তাৰমানে অৰ্থাৎ অসম চৰকাৰে পাৰে। কিন্তু আমি আজি দেখিবলৈ পাইছোঁ যে দিল্লীয়ে হওক বা দিছপুৰে হওক চুক্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যেনেকুৱা দফাবিলাক কাৰ্যকৰী হ'ব লাগিছিল তেনেকুৱা হোৱা নাই। যিবিলাক চুক্তি ধৰক আমি আজি শান্তি চুক্তি বুলি ক'বলৈ গৈছোঁ, এনডিবিৰ ক্ষেত্ৰত হওক বা বড়ো কাছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলে হওক বা কিছুমান আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়াৰ যিবিলাক দফাবিলাকত আছিল সেইবিলাক আজিলৈকে হৈ নুঠিল। সেইটো কাৰণে আজি আকৌ আমি 6 বছৰ হোৱাৰ পিছত যিটো নেকি আজি বিটিআৰ চুক্তি যিটো আজি ইয়াতে চেলিব্ৰেট কৰিছোঁ, আমি ক'ব লাগিব যে আমাৰ যিহেতু চুক্তি 100% ইমপ্লিমেণ্ট হোৱা নাই, আমাৰ কিছুমান দুখ থাকি গ'ল আৰু আমি আজি দিল্লী বা দিছপুৰক সুধিব বিচাৰিছোঁ যে চুক্তি কিয় কাৰণে কৰা হয়। আজি এই বিটিআৰ চুক্তিৰ দ্বাৰা বড়ো অঞ্চলত এটা শান্তি পৰিৱেশ আহিল, অকল বড়ো মাত্ৰ নহয়, বড়ো ভূমি মাত্ৰ নহয়, যে গোটেই অসমৰ এটা শান্তি পৰিৱেশ আহিল। যদি চুক্তিবিলাক যদি কাৰ্যকৰী কৰা নহয়, মেছেজটো অলপ বেলেগকৈ যাব বিচাৰে। আমি সেইটো কাৰণে অনুৰোধ কৰিম দিল্লী বা দিছপুৰক যে যিটো দফাবিলাক আছে, চুক্তিবিলাক কৰা হৈছে সেইটো আখৰে আখৰে কাৰ্যকৰী কৰক, আমি এইটো আহ্বান জনাইছোঁ। যিবিলাক কাম ধৰক 6.3 স্কুল লোৱা, প্ৰভিন্সিয়েলাইজেশ্যন কৰা, এইবিলাক আসাম গভৰ্ণমেণ্টৰ দায়িত্ব আছে, বেলেগেও কৰা নাই। বড়ো কাছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ আজিলৈকে সীমা নিৰ্ধাৰণ কৰা হোৱা নাই, আজিলৈকে ইলেকশ্যন নহ'ল, এইবিলাক সমস্যা বহুত থাকি গ'ল। আৰু এনডিপিৰ ক্ষেত্ৰত আপোনালোকে চাব যে যিটো 4টা ফেকশন এনডিপি তেওঁলোকে চুক্তি সন্মান দি পেলাই অস্ত্ৰ শস্ত্ৰ চব এৰি পেলাই আজি মূল সুঁতিলৈ ঘূৰি আহিল। তেওঁলোকৰ কেছটো আজিও আছে, কিছুমান জেলত আছে। আমি তেওঁলোকক আজিলৈকে আমি তেনেকুৱা দেখা নাই যে চুক্তি কৰাৰ পিছত জেলত থকা আমি দেখা নাই। এনডিপিৰ ক্ষেত্ৰত কিয় তেনেকুৱা হ'ল আমি এইটো বুজি পোৱা নাই। আমাৰ ৰঞ্জন দৈমাৰী ডাঙৰীয়া আজিলৈকে জেলত আছে আৰু ইয়াৰ কিছুমান সতীৰ্থ আছে, তেওঁলোকক এৰি দিব লাগে, আমি এইটো দাবী জনাইছোঁ। চৰকাৰৰ দায়িত্ব আছে এই ক্ষেত্ৰত, সেইটো এটা চুক্তি হৈ গ'ল, পিছ একো হৈ গ'ল, চৰকাৰৰ দায়িত্ব আছে। কিছুমান প্ৰতিষ্ঠান আছে, অনুষ্ঠান প্ৰতিষ্ঠান আছে, এইবিলাক আজিও হৈ নুঠিল। সেইটো কাৰণে আমি চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ, হয় আমি আজি এইটো পালন কৰিছোঁ যে 6টা বছৰ পাৰ হৈ গ'ল, কিন্তু আমি চৰকাৰক অনুৰোধ কৰাৰ লগতে দাবীও জনাম যে চুক্তি যিহেতু কৰা হ'ল, বড়ো ভূমিত শান্তি আহিল, অসমত শান্তি আহিল, আপোনালোকে যিটো আমাক ৱাৰ্ড দিছে, যিবিলাক দফাত আমাক কৰিম বুলি কৈছে, এইটো কৰি দিয়ক, এটা দেখুৱাই দিয়ক, এটা আদৰ্শ হ'ব। নহ'লে আমাক দেখি পেলাই কিছুমান যিবিলাক এতিয়া শান্তিত আহিব বিচাৰে তেওঁলোকে ঘূৰি নাহিব, দিগদাৰ হ'ব। আমাৰতো আহি গ'ল, বড়োসকলেতো চব আহি গ'ল, আজি বড়োসকলৰ মাজত কোনো অস্ত্ৰ নাই আৰু আমি সেইটো ক'বও নিবিচাৰোঁ। আমি সেইটো এই বেয়া সময়টো আকৌ অহাটো আমি নিবিচাৰোঁ। আমি যিটো শান্তি পৰিৱেশ আহিল, এই শান্তিটো যাতে